প্ৰায় 5টামান বজাত মৰ্নিংতে আজি ফেচবুকখন ওপেন কৰিলোঁ ফেচবুকটো ওপেন কৰি পেলাই পোনপ্ৰথমে এটা ভিডিঅ' পালোঁ যেটো প্ৰায় 8 ঘণ্টা আগত আপলোড কৰা মানে যোৱাকালি ৰাতি মানত আপলোড কৰা ঠিক আছে তো সেই ভিডিঅ'টোত মই চালোঁ মুস্তাফা কামাল আজহাৰী পাব্লিকে ধৰি পেলাই মাৰিবলৈ সাজু কোনোবাই কৈ আছে চেণ্ডেল লৈ কোনোবাই কৈ আছে জোতাৰে পিট কোনোবাই কৈ আছে জোতাৰ মালা পিন্ধা তাৰপিছত যেতিয়া মই ভিডিঅ'টোৰ যেতিয়া ডেসক্ৰিপশ্যনত চালোঁ বা হেডলাইনটো পঢ়াত দেখিলোঁ তেতিয়া তাতে লিখা আছে যে মুস্তাফা কামাল আজহাৰী গোপন সম্পৰ্ক ফাৰ্ষ্ট মানে মুস্তাফা কামাল আজহাৰী নেকি কোনোবা তিৰোতাৰ সৈতে সম্পৰ্ক আছিলে আৰু সেই সম্পৰ্কত সেই গোপন সম্পৰ্কটো ফাৰ্ষ্ট হৈছে মানে পাব্লিকৰ মাজত হেতু আহি পৰিছে তো কেনেকুৱা কিছুমান পাব্লিকে হাতেনাতে ধৰিছে ধৰাৰ পিছত মুস্তাফা কামাল আজহাৰীক সকলো ৰাইজৰ মাজত থিয় কৰে তাক অপমান অপদস্থ কৰিছে আৰু সক এই ভিডিঅ'টো মই মুখেৰে কোৱা বা বনোৱা কোনো ভিডিঅ' নহয় মই ডেসক্ৰিপশ্যনত আপোনালোকক লিংকটো দি দিম আপোনালোকে গৈ পেলাই প্ৰকৃত ভিডিঅ'টো চাব পাৰিব মই প্ৰথমতে এবাৰ চোৱাৰ পিছত মই বুজিব পৰা নাই কেছটো ছবিখিনি স্পষ্ট হোৱা নাছিলে তাৰপিছত যেতিয়া অকণমান মন লগাই পেলাই ভালদৰে মনোযোগেৰে দেখিলোঁ ন তেতিয়া স্পষ্টকৈ দেখি পালোঁ মুস্তাফা কামাল আজহাৰীৰ চেহেৰাখনো আছে মানুহজনো ৰখি আছে ঠিক আছে আৰু মুস্তাফা কামাল আজহাৰীৰ যিটো পোছাক বা যি ধৰণৰ সেইটো ৰিয়েল এটা ভিডিঅ'ত দেখিলে আপোনালোকে গমেই পাই যাবগৈ তো এই মুস্তাফা কামাল আজহাৰীক পাব্লিকে ধৰি পেলাই চেণ্ডেলৰ পিটনি দিয়াৰ কাৰণে সাজু হৈছে তাত মই প্ৰহাৰ কৰা দেখি পোৱা নাই বাট সকলোৱে তাৰ মুখৰ আগত তাক কৈছে চেণ্ডেলে কোবাব লাগে তাৰ মুখৰ আগত কোনোবাই কৈ আছে জোতাৰে পিটিব লাগে আৰু কিয় সেইটো হয়তো হাতে ধৰিছে বুলি ইমান ৰাতিকে সি কোনোবা এটা জগত গৈ পেলাই কোনোবা তিৰোতাৰ সৈতে হয়তো সম্পৰ্ক আছিলে বা কোনোবা তিৰোতাৰ সৈতে হয়তো বা সি সাক্ষাৎ কৰিবলৈ গৈছিলে কি আছে নাই সেইখিনি আইনৰ আওতাত আনিলে মই ভাবোঁ ঠিক হৈ যাব আৰু সেই জনসাধাৰণসকলক সেই পাব্লিকসকলক এটাই ৰিকুৱেষ্ট কৰিম যে আপোনালোকে এই এনেকুৱাকৈ মানে আইন হাতত তুলি নল'ব আৰু ইয়াক আইনৰ আওতাত দিয়ক জেলত দিয়ক আইনত দিয়ক নাজানো এতিয়া পিছৰ খবৰ নাজানো কাৰণ যোৱাকালি ৰাতিৰ কথা হয় চাগে আৰু সেই ৰাতিৰ পিছত এতিয়ালৈকে তাৰ অৱস্থা কি সেয়া একচুৱেলি কোনো ভিডিঅ'ৰ মাধ্যমত প্ৰকাশ পোৱা নাই তো এটা কথা হৈছে এতিয়া মই এই কথাটোৱে ক'ম এই মুস্তাফা কামাল আজহাৰীয়ে যে বহুত উৰি আছিলে কিছুদিন আগৰ পৰাই আমি দেখি পাই আছিলোঁ সি বহুত উৰি আছিলে মুছলমান সম্পৰ্কত মুছলমান ধৰ্ম সম্পৰ্কত বহুত ধৰণৰ বেয়া কিবা লিখিছে বা বেয়া কৈছে প্ৰত্যেকটো নিউজ পৰ্টেলত আমি দেখি পাইছোঁ আৰু ইয়াৰ প্ৰথমৰ পৰা ই যেতিয়া দাঢ়ি দীঘলকৈ ৰাখিছিলে দাঢ়ি চুটি কৰি দিলে ই পূজা পাতল কৰি আছে যি নকৰক বেলেগ ধৰ্মৰ প্ৰতি এটা সন্মান আছে সেইটোত মই ৰেচপেক্ট কৰোঁ যে বেলেগ ধৰ্মৰ মানুহক সি ৰেচপেক্ট কৰে কিন্তু সেই ধৰ্মক মানে কিবা এটা ধৰ্মক সৰু কৰা মানুহজনক মই ভাল নাপাওঁ অৱশ্যে কাৰণ ই ইছলাম ধৰ্মাৱলম্বী কোনো এজন ধৰ্মগুৰু এসময়ত আছিলে এতিয়া হয়তো তেখেতক ধৰ্মগুৰু হিচাপে মানি লোৱা নহয় যেহেতু তেখেতে ইছলাম ধৰ্মাৱলম্বীৰ যিসকল গুৰুসকল আছে যি স্কলাৰসকল আছে তেখেতসকলৰ যিটো পন্থা বা তেখেতসকলৰ পন্থাৰ সৈতে মুস্তাফা কামাল আজহাৰী পন্থা সকলো ভিন্ন সেইটো কাৰণে মই ক'ব বিচাৰিম চাওক মই ভাবোঁ এয়া যি অপদস্থ হ'ল বা এয়া পাব্লিকৰ আগত তেখেতক জোতাৰে পিটিব বিচাৰিছে চেণ্ডেলেৰে মাৰ খাব বুলি লৈছে এইখিনি কিন্তু মই ভাবোঁ যে কিবা এটা শাস্তিহে যেন লাগিছে এয়া মাত্ৰ ষ্টাৰ্টিং এইটো আৰম্ভ হয় জাষ্ট বিগিনিং ঠিক আছে তো এতিয়া কথাটো হ'ল মই ভাবোঁ ইয়াৰ পিছত আৰু বহুত কিবা হ'বলগীয়া আছে আপোনালোকে ভিডিঅ'টো ডেছক্ৰিপশ্যনত চাওক মইতো ভিডিঅ' বনাবলৈ বাধ্য হ'লোঁ কাৰণ মোৰ নিজৰ কিবা এটা ভালে মই যেন বিচাৰি আছিলোঁ যে এনেকুৱা কিবা এটা হওক তাৰ সৈতে য'ত নেকি নিজৰ মুখখন লুকাব লগা হয় আৰু মই ভাবোঁ আজিৰ পিছত ই ছ'চিয়েল মিডিয়াত তাৰ চেহেৰাখন যাতে সি দেখুৱাব নোৱাৰে বা ইমানখিনি লাজ থকাৰ পিছত মই ভাবোঁ সি একদম ঘৰত চূণকালি মাক লগাই পেলাই ন মুখখনত বা খাৰু পিন্ধি পেলাই ঘৰত বহি থাকিব লাগে বাছ ইমানখিনিয়ে ধন্যবাদ